ৰাম যাৰ নামতে বহুত আৰাম। আৰু এই শব্দটোৰ অৰ্থ বহুত শান্তি। আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসত আমাৰ গাঁৱতো পূজা এভাগ এনেদৰে পতা হৈছিল। তাৰ পিছতে আমি ওলাইছোঁ এনেদৰে শোভাযাত্ৰা কৰিবলৈ আৰু ভগৱানৰ ৰাম গান কৰি সকলোৱে মিলি শোভাযাত্ৰাত ভাগ লৈছোঁ। আৰু প্ৰায় সম্পূৰ্ণ গাঁওখনে আমি এনেদৰে খোজকাঢ়ি ভ্ৰমণ কৰিছোঁ আৰু ভগৱানৰ ৰাম নাম লৈছোঁ। আৰু আপোনালোকে আজি দিনটো কেনেকৈ পাৰ কৰিলে কমেণ্ট কৰি জনাব। আৰু হয়, আজি নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে আমি সেই জেনেৰেশ্যন যিয়ে ৰাম জন্মভূমিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ অংশ হ'ব পাৰিছোঁ, নিজকে সাক্ষী হিচাপে থিয় কৰিব পাৰিছোঁ। হয়, বহুত ভাগ্যৱান আমি। আৰু এনেদৰে আমি খোজকাঢ়ি গোটেই গাঁও পৰিক্ৰমা কৰি আহি মন্দিৰত প্ৰসাদ বিতৰণ কৰি তাৰপিছত প্ৰসাদ খাই ঘৰত আহি বন্তি প্ৰজ্বলন কৰি তাৰপিছত আকৌ মন্দিৰত গৈ বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু এতিয়াৰ পৰা আমি বছৰত 2টা দিনত দিৱালী চেলিব্ৰেট কৰিব পাৰিম, নহয়নে? আৰু আপোনালোকে আপোনালোকৰ অঞ্চলটোত কেনেদৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনটো চেলিব্ৰেট কৰিলে কমেণ্ট কৰি জনাব। দেখিছেনে আমাৰ কণমানি দুটাকো লৈ ওলাইছোঁ, ইহঁতেও বৰ মজা কৰিছে আজিৰ দিনটোত। আৰু সকলোৱে মিলি কোনো এটা কাৰ্যত ভাগ লোৱাৰ মজাটোৱে বেলেগ। আৰু য'ত আছে ভগৱানৰ নাম তাতেতো আৰু শান্তিয়ে বেলেগ, নহয় জানো? আৰু মই ভগৱানক মনৰ পৰা বিশ্বাস কৰোঁ, আত্মাৰ পৰা বিশ্বাস কৰোঁ। মোৰ জীৱনৰ প্ৰতিটো কাৰ্যত মই মোৰ ভগৱানক বিচাৰি পাওঁ। আৰু মোৰ বোধেৰে ভগৱানৰ অবিহনে গছৰ এটা পাতো সৰি নপৰে। আৰু তাৰ লগে লগে আমাৰ জীৱনটোৰ প্ৰতিটো কাৰ্যই ভগৱানৰ দ্বাৰাই সম্ভৱ হয়। আৰু যিবোৰ বেয়া কাম আমাৰ জীৱনত হয় সেইবোৰ আমাৰ কৰ্মৰ ফলস্বৰূপেহে আমি ভোগ কৰোঁ। আৰু যদি আমি ভাল কৰ্ম কৰোঁ তেতিয়াহ'লে আমি ভাল ফল নিশ্চয় পাওঁ। আৰু যিসকলে আমাৰ পৰম পূজনীয় ভগৱানক অন্ধবিশ্বাসৰ নাম দিবলৈ খোজে তেওঁলোকক বাৰু এই কথাবোৰ বুজাই লাভ নাই। আৰু তেওঁলোকক মই এই কথাবোৰ বুজাব বিচৰা নাই। কিন্তু যিসকলে মোৰ ভগৱানক শ্ৰদ্ধা কৰে আৰু মোৰ ভগৱানক বিশ্বাস কৰে তেওঁলোকৰ উদ্দেশ্যে এই কথাখিনি কৈছোঁ। মই ভগৱান বিশ্বাসী, মই ভগৱানক বিশ্বাস কৰোঁ আৰু আজীৱন কৰিয়ে থাকিম। আৰু আজি হ'ল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনৰ পিছদিনাখন। আজি আমাৰ ইয়াতে 7 বজাৰৰ দিনা বজাৰত আহিছোঁ, আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ।